নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শ্বৰ্ট ইনফৰ্মেটিভলৈ স্বাগতম। আজি আপোনালোকক কম 10টা আশ্চৰ্যজনক ছোৱালীৰ ফেক্টছ। আজিৰ ভিডিঅ'টো চাই বহুতেই ভাল পাব। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ফেক্ট নাম্বাৰ 1, আপোনালোকে জানেনে ফ্ৰেণ্ডছ, ছোৱালীয়ে যিকোনো চিক্ৰেট কথা দুদিনতকৈ বেছি দিন লুকুৱাই ৰাখিব নোৱাৰে। ফেক্ট নাম্বাৰ 2, ছোৱালীয়ে সদায় কম্পিটিশ্যন কৰি ভাল পায়। বিশেষকৈ দেখাত কেনেকৈ এজনী আনজনীতকৈ ধুনীয়া হ'ব পাৰি সেইটো বিষয়ত বেছিকৈ কম্পিটিশ্যন কৰে। ফেক্ট নাম্বাৰ 3, ছোৱালীয়ে বহুত বেছি গিফ্ট বা ছাৰপ্ৰাইজ ভাল পায়। গতিকে আপোনাৰো যদি কাৰোবাক মনাব থাকে, গিফ্ট বা ছাৰপ্ৰাইজ দি মনাব পাৰে। যিমান খং বা অভিমান থাকিলেও গিফ্ট বা ছাৰপ্ৰাইজ পাই খং অভিমান তৎক্ষণাতে নাইকিয়া হ'ব। ফেক্ট নাম্বাৰ 4, ছোৱালী ল'ৰাতকৈ বহু বেছি ৰিক্সি হয়। কোনো এটা ডিচিশ্যন লোৱাৰ আগত ছোৱালীয়ে ভাল হ'ব বেয়া হ'ব ভৱিষ্যতৰ সকলো কথা ভাবি চিন্তিহে এটা ডিচিশ্যন লয়। ফেক্ট নাম্বাৰ 5, ল'ৰাতকৈ ছোৱালী 20% বেছি ঘ্ৰাণ শক্তি থাকে। সেয়েহে ল'ৰাতকৈ ছোৱালীয়ে বেছি গোন্ধ চিনিব পাৰে। চাইণ্টিষ্টে ৰিচাৰ্চ কৰি গম পাইছে যে ছোৱালীৰ ব্ৰেইনত গোন্ধ চিনিব পৰা চেল বেছি থাকে। সেইকাৰণে ফ্ৰেণ্ডছ, আপোনাৰ যদি কাৰোবাৰ স্পেচিয়েল লগ কৰিব লগা থাকে, নিশ্চয় ভাল পাৰফিউম মাৰি যাব। ফেক্ট নাম্বাৰ 6, ছোৱালীয়ে সেইসকল ল'ৰাক বেছি পচন্দ কৰে যিসকল ল'ৰাই ছোৱালীৰ পৰা এডভাইচ লয়। ফেক্ট নাম্বাৰ 7, ছোৱালীৰ যেতিয়া বহুত বেছি খং উঠি থাকে তেতিয়া ছোৱালীক 1000বাৰ চৰি ক'লেও নামানে। সেইকাৰণে ফ্ৰেণ্ডছ, ছোৱালী বেছি খং উঠি থকা অৱস্থাত চৰি নোকোৱাই ভাল। ফেক্ট নাম্বাৰ 8, ছোৱালী ল'ৰাতকৈ বহু বেছি আভ্যন্তৰীণভাৱে ষ্ট্ৰং আৰু কেয়াৰিং হয়। আমি সকলোৱে দেখি আহিছোঁ এগৰাকী মাতৃৰ ক্ষেত্ৰত নিজৰ সন্তানৰ বাবে পৰিয়ালৰ কাৰণে নিজৰ সুখ ত্যাগ কৰিব পাৰে। নিজৰ কথা নাভাবি কেৱল পৰিয়ালৰ বাবে কৰি যায়। ফেক্ট নাম্বাৰ 9, ছোৱালীয়ে বেছিকৈ জোকছ কৰা ল'ৰাক পচন্দ কৰে। ফেক্ট নাম্বাৰ 10, ছোৱালীয়ে নিজৰ বডি কেয়াৰিঙক লৈ বহু বেছি চিৰিয়াছ হয়, স্পেচিয়েলি ড্ৰেছ, স্কিন কেয়াৰ, নেইলছ ইত্যাদি। সেইবাবে ছোৱালীৰ বাবে বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট আছে। পাৰ্লাৰ আছে। পাৰ্লাৰত গৈ ছোৱালীয়ে নিজকে ধুনীয়া কৰি ৰাখিবৰ বাবে চকু মুদি টকা খৰচ কৰিবলৈও ভয় নকৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ছোৱালীৰ ফেক্টবোৰৰ বিষয়ে জানি কেনে লাগিল বাৰু কমেণ্ট বক্সত জনাবচোন। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।